নমস্কাৰ বন্ধুসকল মানৱ জাতিত এনেকুৱা বহুত কম মানুহ আছে যি কাৰোলে ভয় নকৰে কিন্তু প্ৰাণী জগতত এনেকুৱা বহুত জীৱ-জন্তু আছে যি কাৰোলে ভয় নকৰে আৰু কিছুমান প্ৰাণী এনেকুৱা আছে যি দেখাত সামান্য মেকুৰী নিচিনা কিন্তু সিংহ নিচিনা প্ৰকাণ্ড জন্তুৰ লগতো কাজিয়া কৰিবলৈ ভয় নকৰে তো বন্ধুসকল আজি আমি এই ভিডিঅ'টোত তাৰে এটা জন্তুৰ বিষয়ে আলোচনা কৰিম যি দেখাত সৰু হলেও কিন্তু ডাঙৰ ডাঙৰ জীৱ-জন্তুৰ লগত কাজিয়া কৰে আৰু এই ডাঙৰ জন্তুবোৰেও ইয়ালে ভয় কৰে এই জন্তুৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবা কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰটো লগাই লওঁ বন্ধুসকল এই জন্তুটোৰ নাম হ'ল হানি বেজাৰ ইয়াক 2002 চনত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ৱৰ্ল্ড মোষ্ট ফেয়াৰলেছ ক্ৰিয়েচাৰত স্থান দিয়া হৈছিল অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ ভয় নকৰা জন্তুৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল এই জন্তুটো বহুত আক্ৰমক নিৰ্ভয় আৰু লগতে বহুত টেঙৰো থাকে ইয়াক বান্ধি থোৱাত বহুত অসুবিধা হয় মহল হলো ওয়াইল্ড লাইফ এণ্ড ৰিহেবিলিটেশ্যন নত যেতিয়া ইয়াক চিকিৎসাৰ বাবে বন্ধ কৰি থৈছিল তেতিয়া দেখা গৈছিল যে ই তাত থকা গেটৰ কুণ্ডিও খুলিব পাৰে পিছত কুণ্ডিটো তাৰেৰে বান্ধি দিয়াত ই তাকো খুলি দিছিল আৰু যদি ইয়াক চাৰিফালে ৱালৰ ভিতৰত থয় তেন্তে ই মাটি খান্দি তলৰ পৰা ওলাই গৈছিল আৰু যদি মাটি খান্দিব নোৱাৰে তেন্তে ই ৱালত লাঠি বা খিলগুটি লগাই পলাব বিচাৰে দেখিবলৈ হানি বেজাৰ নেউল আৰু ভালুকৰ সংমিশ্ৰণ যেন লাগে ইয়াৰ সকলো শৰীৰত দীঘল নোম আৰু ভৰিত দীঘল চোকা নখ থাকে ই জংঘলত সৰু সুৰা জন্তুৰ লগতে ফল-মূল আদি খায় এই জন্তুটো আফ্ৰিকাৰ মিডল ইষ্ট আৰু ভাৰতত পোৱা যায় ই সাধাৰণতে নদী বা পুখুৰীৰ ওচৰত মাটিত গাঁত খান্দি থাকে ইয়াৰ শৰীৰৰ ওপৰৰ ফালে বগা আৰু বাকী ভাগত কলা ৰং থাকে ইয়াৰ আক্ৰমক আৰু কাজিয়া কৰাৰ বিবৃতিৰ বাবে বাকী জন্তুবোৰে ইয়াৰ পৰা দূৰত থাকে আৰু সিংহ আৰু চিতাৰ নিচিনা জন্তুবোৰেও ইয়াৰ ওপৰত আক্ৰমণ কৰাৰ আগতে এবাৰ হলেও ভাবে মাইকী হানি বেজাৰেটো নিজৰ পোৱালিক বচাবলৈ সিংহ আৰু চিতাৰ ওপৰত বিনা কিবা ভাবি আক্ৰমণ কৰি দিয়ে যাৰ ফলত সিহঁত পলাবলৈ বাধ্য হৈ যায় আৰু সৰু জন্তু যেনে শিয়াল আদিক জন্তুক ই অলপো ভয় নকৰে ইয়াৰ আটাইতকৈ ডাঙৰ কৌশলটো হৈছে যে ই বিষাক্ত প্ৰাণী যেনে সাপ আৰু বিচিককো মাৰি খাই পেলায় ইয়াৰ ছালখন ইমানে টান আৰু শকত যে সাপ আৰু বিচিকৰ বিষেও ইয়াক একো কৰিব নোৱাৰে হানি বেজাৰৰ কাণ আৰু চকু সৰু হলেও কিন্তু ই বহুত ভালকৈ শুনিব আৰু চাব পাৰে ই বহুত দূৰৰ পৰাই নিজৰ চিকাৰ যেনে নিগনি আৰু শহাপহুৰ গোন্ধ বহুত দূৰৰ পৰা পাই যায় পিছত সিহঁতক গাঁত খান্দি উলিয়াই মাৰি খাই পেলায় ভোক লাগিলে ই মৌ-মাখিৰ বাহকো এৰি নিদিয়ে মৌ-মাখিৰ বহুতবাৰ কামুৰিলেও ই মৌ-মাখিৰ বাহৰ পৰা মৌ আৰু লাৰ্ভা অৰ্থাৎ টোপবোৰ খাই পেলায় ভাৰতত ইয়াক বহুতবাৰ সৰু ল'ৰা-ছোৱালীৰ ওপৰত আক্ৰমণ কৰাও দেখা গৈছে আৰু কেতিয়াবা ই মাটিৰ তলৰ পৰা মানুহৰ মৰাশ হোৱা দেখা গৈছে বন্ধুসকল তোমালোকে যদি এই জন্তুটোক দেখা তেতিয়া পলাই যোৱাতে ভাল হ'ব নহলে ইয়াৰ খং আৰু আক্ৰমণৰ বলি হ'ব লাগিব বন্ধুসকল এই ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি দিবা লগতে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ আমি এই আমাৰ ইউটিউব চেনেলটোত এনেকৈ বহুত ভাল আৰু জ্ঞানমূলক কথাৰ বিষয়ে
ভিডিঅ' বনাই থাকোঁ। তো বন্ধুসকল এনেকৈ আৰু নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।